প্ৰথমে আপোনালোক সকলোলৈ নমস্কাৰ জনাইছোঁ দেই। আজি এটা আমি বিশেষ কামত ফিচাৰীত মাছ ধৰিবলৈ আহিলোঁ, মানে সকলোৱে মিলিজুলি মাছ ধৰি। আৰু এয়া বৰ্তমান চোৱা আমাৰ টীমটো গৈ আছে মাছ ধৰিবৰ বাবে, আৰু আমি সকলোৱে মিলিজুলি ফিচাৰীত মাছটো ধৰিম আৰু ফিচাৰীৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, মানে কেনেকুৱা ধৰণৰ মানে বিলত মাছ দেখিবলৈ পোৱা যায়। আৰু আমি মাছ ধৰিবৰ কাৰণে ওলাবলৈ গৈ আছোঁ। সকলোৱে ঘৰটোৰ ভিতৰত সোমাই পেলাই আমি মানে মাছ ধৰিবৰ কাৰণে সাজু হৈ যাম। আৰু এয়া হ'ল আমাৰ টীমটো, এয়া হ'ল বিলৰ মেটেকা, যাক আমি কাণলৈ তুলি থলোঁ মানে। আৰু এইটো হ'ল আমাৰ মাছমৰীয়াসকলৰ থকা ঘৰটো। ঘৰটো চোৱা ইমান সুন্দৰভাৱে আছে। আৰু বিলৰ পৰিৱেশটো চোৱা ইমান সুন্দৰ, ইমান দেখিবলৈ মনোমোহা। মানে ফিচাৰীটো কৰিবলৈ গ'লে বহুত ডাঙৰ ফিচাৰীটো, বহুত মেটেকা আৰু মাছ আছে। আমাৰ কাম হ'ল আমি মেটেকাখিনি তুলি পেলাই মাছখিনি ধৰা। এইয়া হ'ল চৰাইখিনি, বিলত পৰি থকা চৰাইখিনি চোৱা ইমান সুন্দৰভাৱে আছে চৰাইখিনি। মানে ফিচাৰীলৈ বহুত চৰাই চিৰিকটি আহে। ঐ মাছ কিমান পালি ঐ? ঐ ঐ ৰে পলমৰা, ঐ ডাঙৰ 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 ডাঙৰ, এইটো চাবিটো কাৰতৰা বিল। ভিডিঅ' কৰি মাছ পাইছে, একদম ভাল ভাল মাছ। পাইছো এই দেখুৱা বাটত। আৰু আমি এনেদৰে সকলোৱে ক্ৰমান্বয়ে মাছবোৰ ধৰি গৈ থাকিলোঁ। সকলোৰে লগত মাছ ধৰি বহুত 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 ভাল লাগিল, মানে ক'ব নোৱাৰোঁ, ইমান ভাল লাগিল মানে কি ক'ম আৰু। আৰু সকলোৱে বেলেগ বেলেগ সঁজুলিয়ে মাছবোৰ ধৰিছে। কিছুমানে জাকৈ, কিছুমানে খালৈ, কিছুমানে চটি জালি মাছবোৰ ধৰিলে। মানে সকলোৰে বেলেগ বেলেগ সঁজুলি লৈ আহিছিল মাছবোৰ ধৰিবলৈ, আৰু সকলোৰে লগত মাছ ধৰি সঁচাই বহুত বহুত ভাল লাগিল। এয়া চোৱা সকলো ৰাইজে মাছবোৰ ধৰি গৈ আছে। ইমান সুন্দৰভাৱে মাছবোৰ ধৰিলে, মানে এই পৰিৱেশটো দেখি বহুত 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 ভাল লাগিল। মানে পৰিৱেশটো সঁচাই মনোমোহা পৰিৱেশ। এইয়া সকলোৱে মাছ ধৰি আছে। আৰু এই দাদা আৰু বৰ্তাকেইজনে চটিজালত লাগি থকা লেতেৰাবোৰ আঁতৰাইছে, মানে জেং জাবৰ এইবিলাক আঁতৰাইছে। লগতে ময়ো মাছ ধৰিলোঁ। চোৱাচোন ফিচাৰীটো কিমান ডাঙৰ ফিচাৰী। ইয়াত বৰ্তমান মাছ ধৰি উঠাৰ পিছত মই কিমান ডাঙৰ ফিচাৰী তোমালোকে নিশ্চয় চাই লোৱা। পৰিৱেশটো দেখিবলৈ বহুত সৌন্দৰ্য মনোমোহা, এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য। কিমান ডাঙৰ ফিচাৰী। আমাৰ মাছমৰীয়াকেইটা খানা বনাই আছে চোৱা। এখন বিল নহয় দেই, ফিচাৰী। দেখিছ কিমান ডাঙৰ, কিমান বহল ফিচাৰী। আৰু ইয়াত চৰাই চিৰিকটি আহি
নানা ঠাইৰ পৰা চইচ কৰি আহি কৰে। মাছ মুৰ্গীকেইটা খানা বনাই আছে চোৱা ইমান সুন্দৰভাৱে। এয়া হ'ল কাঞ্চয়। This is a big tea garden in Khumtai. We are going to fishing. So wonderful. Anas garden is very nice. Wow, so nice. Khumtai ahi ami ya বৰ্তমান তামোলৰ বাগিচা দেখিছোঁ ইমান সুন্দৰ সুন্দৰ, লগতে আনাৰসৰ বাগিচা। চাহ বাগানৰ তলতে আছে আনাৰসৰ বাগিচা। ইমান সুন্দৰ সুন্দৰ দেখিবলৈ মনোমোহা এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য, বহুত ভাল লাগিছে। This is a big tea garden no, Tamil garden in Khumtai. So nice, beautiful. लेमन गार्डन भी है, इसमें बहुत अच्छा अच्छा लेमन लगते हैं। देखो तो कितना अच्छा है। वाओ, उसके साथ है অমিতা বাগিচাও আছে ইয়াত। চোক ইমান সুন্দৰ অমিতা বাগিচা, ইমান সৰু গছজোপাতে দেখিছোঁ অমিতা লাগিছে। মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান সৰু গছত অমিতা লগা। প্ৰত্যেক জোপাতে লাগি আছে অমিতা অমিতা অমিতা। হাই গাইছ, লগতে ময়ো আছোঁ ইয়াত খুমটাই প্লেচ। কি ধুনীয়া নেমু বাগিচা, লগতে আছে তামোলৰ বাগিচা। এটা ধুনীয়া জেগাত আহি মই আছোঁ। কি মনোমোহা দৃশ্য। বাই বাই গাইছ। হয়, আপোনালোকে যদি আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।